তো গাইজ বাইক ৰেডি খুৰা হেলমেট আনিব গৈছে তো গাইজ এতিয়া আমি ওলাই যাম তো অলপ সময় পিছত দেখাই আছো খুৰা আহি আছে তো গাইজ খুৰা আহি গ'ল ৰেডি তো খুৰা কিবা কৈ দিয়ক এতিয়া আমি যাম আৰু ভাতিজা গৈ আছো ৰেডি বাইকখন একদম পুৰা মজাকে চলাই লৈ যাব লাগিব এতিয়া গুৱাহাটীত আৰু আগত চাওক পেগাজেছ অসমৰ ৰিপুন আৰু আইতাই কিবা কৈ আছে যে ভাল পাইছে নে নাই ৰিপুনতে জেঠি হয় ন ৰিপুনতে চাই আছে যদি কমেণ্টত জনাব আপুনি ভাল পাইছে নে নাই A few moments later. তো গাইজ আহি পাই গৈছোঁ চিমলাগুৰিত তো ইয়াতে অলপ সময় ৰখিম নয়ন ভাই আহি আছে কিবা দিব ৰিপুনদাৰ কাৰণে মানে পঠাই দিব তো এতিয়া অলপ সময় মই ATM-ত যাম তো গাইজ ATM-ৰ ভিতৰলৈ সোমাই আহিলোঁ পইচা লাগে পইচা উঠালোঁ বিকজ হাতত পইচা নাই কেছ নাই তো কেছ উঠালোঁ তাৰপিছত ব্লক কৰি আছোঁ A few moments later. আৰু গাইজ নয়নে আহি পালে কিন্তু ৰিপুনদাৰ কাৰণে কিবা দিব বুলি কৈছে কিন্তু কি কিনিব এতিয়া কিনাই নাই বোলে ভাবি আছো ৰঞ্জনদাৰ লগত কি কিনো এতিয়া মোৰ লগত ভাবি লাভ নাই তোমাৰ মনে যিটো বিচাৰে তুমি সেইটোৱে কিনি দিয়া মানে দোকানো নাই না চিন্তা কৰি কিমান ভাল পায় যি আছে তাকে আৰু দি দিয়া আৰু কিবা তো গাইজ নয়নে কিবা দি দিলে তো এতিয়া আমি যাম না নয়ন বাই বাই নয়ন হা ভালকৈ থাকিবা তো পিছত লগ পাম তো যেতিয়া নয়নক বাই বাই জনাই যাই আছোঁ গুৱাহাটী ৱে টু গুৱাহাটী আৰু গুৱাহাটীত মজা লোৱা ফেমিলিৰ মানে মজা দিয়া মানুহজনৰ ঘৰলৈ যাই আছোঁ তো গাইজ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক মানে একদম মজা 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 হৈ যাব सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये এয়া গাইজ আমি আহি পালোঁ পাঠশালা অভাৰ ব্ৰিজত এইফালে চাওক এইখনে হ'ল পাঠশালা অভাৰ ব্ৰিজ তো আমি পাঠশালা অভাৰ ব্ৰিজ এতিয়া ক্ৰছ কৰিম रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डगर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर 1 hour later. তো গাইজ এয়া আহি পাই গৈছোঁ পুৰণিতা হোটেল ইয়াৰ পৰা কেনে লাগিছে আৰু ডেকা ফিলিংটো আহে ন আৰু ভালেখিনি জেগা আছে এতিয়া অলপ ৰেষ্ট ল'ম কিবা খাই দে তাৰপিছত যাম ইয়াৰ পৰা A few moments later. তো গাইজ খোৱাটো হৈ গ'ল এতিয়া ইয়াৰ পৰা ওলাই যাম বাইকখন ষ্টাৰ্ট কৰিম
এণ্ড গাইজ দিছ ইজ ট্ৰেফিক অফ গুৱাহাটী আৰু 5 মিনিট ধৰি ইয়াতে এনেকৈ ৰখি আছোঁ পুৰা একদম বৰ লাগছে না একদম জামে যাম চাওক আপোনালোকে একদম A few moments later. অ'কে গাইজ এতিয়া আছোঁ মেইন গুৱাহাটীত মানে খানাপাৰাৰ পৰা এইফালে ৰাস্তাত সোমাই আহিলোঁ কিবা লওঁ তাৰ পৰা ফল কিবা কিবি লওঁ আৰু চাওক তামাম ভিৰ মানে ট্ৰেফিক A few moments later. তো গাইজ ৰিপুণ্ডাৰ ফ্লেটত আহি গৈছোঁ ছেকেণ্ড ফ্ল'ৰত যাব লাগিব আৰু সেইফালে তলত বাইক পাৰ্কিং কৰি আহিলোঁ এতিয়া যাই আছোঁ ছেকেণ্ড ফ্ল'ৰলৈ আন্ধেৰা আমি আহি পালোঁ Thank you so much tomorrow guys ৱেলকাম কি কৰা কি খাই আছে ৱেলকাম কি খাই আছে ক'ত দাদা ক'ত 1 hour later. তো গাইজ খানা দানা ৰেডি এতিয়া খাব লাগে না কৰা ভোক লাগছে না ইমান দূৰ আহিলোঁ এতিয়া খাই লওঁ নেকি Seven hours later. খোৱা হ'ল পুৰা গেঞ্জি গেঞ্জিয়ে মেইন গৰমৰ দিনত নাই মোৰ গেঞ্জি আছে ভিতৰত পিন্ধা আছে তো গাইজ আহি কিনে ৰেষ্ট লৈ টোপনি মাৰি তাৰপিছত কি ভিডিঅ' এডিটিং কৰিলোঁ ন ভিডিঅ' এডিটিং কৰি এতিয়া খাই লৈ ৰিপৰ্টৰ লগত শ্বৰ্ট লৈ আহিছোঁ একদম মজা হিমালয়ান বেষ্ট পাৰফৰ্মেঞ্চ মানে মই যিমান লং কিন্তু হিমালয়ান বহুত ৱেট হয় মোৰ কাৰণে মোৰ হাইটটো অলপ কম হয় সেইকাৰণে ঠিকে আছে তুমি ভালকৈ চলাইছা ন আৰু অলপ ৱেট হয় ৱেটটো একো ঠিক হৈ যাব ইউজ কৰি থাকিলে কৈ আছে তো কোনোবা যদি আছে তো মেছেজ কৰিব পাৰে জিম যায় ছোৱালী বিচাৰে যে লাজ লাগিছে কেইদিনৰ পিছত ইঞ্জিনিয়াৰ হ'বই আৰু একো প্ৰব্লেম নাই চ' আপোনালোকে মেছেজ কৰিব বেছি প্ৰমোচন কৰি দিলে নেকি মেছেজ কৰিব ৰঞ্জন ভাই আপুনি কিবা ক'ব কি কো थैंक यू सो मच रंजन সবে भाई থ্যাংক ইউ দিয়ে আছে हाँ थैंक यू क्यों? ऐसा काम क्यों? किया है कि थैंक यू बोलना ही चाहिए और मैं कहता आप लोग कमेंट में जनाते कि मन थैंक यू क्यों है थैंक यू इज एक्सपेक्टेड फॉर यू नो मन थैंक यू एक्सपेक्ट बहुत भाल हो रहा है एकदम मजा के वहाँ पे भी बहुत हेल्प किया आपने यहाँ पे भी बहुत हेल्प किया है थैंक यू वेलकम और ऐसे हमेशा ऐसे ही भाई बने रहो एकदम छोटा वाला और आप लोग आशीर्वाद दीजिएगा एकदम जल्दी से एक अच्छी लड़की मिल जाए लेकिन सबसे पहले बीटेक अच्छे से कंप्लीट हो जाए फर्स्ट क्लास चाहिए তাৰপিছত বিয়া হৈ যাব চাকৰি হৈ যাব ये हो जाओ ना মানে বিয়া और आपके साथ में होगा ना पीछे दो আমাৰ বিয়া হৈ যাব बिया तो हो जाए আগতে বিয়া হৈ যাব तो कि खिलाएगा क्या मतलब फर्स्ट चाकरी होगा ताकि दे আগতে বিয়া হৈ যাব তাৰপিছত বিটেক হৈ যাব বিয়া হৈ যাব না বিয়া কৰি লৈ আগতে বিয়া কৰিব তাৰপিছত বিটেক কৰিব তাৰপিছত চাকৰি কৰিব তাৰপিছত খুৱাব খুৱাব কিয় চাকৰি নকৰিলে খোৱাৰ নাই নেকি তেতিয়া মানে বেলেগৰ পৰা ল'ব লাগিব ন তাৰপিছত খুৱাব নিজাকে ঠিক আছে তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে কৰিছোঁ কিবা ক'ব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ৰঞ্জন ভাই চেনেলক একদম পুৰা বঢ়িয়াকৈ আপোনালোকে কৰিব লাগিব একদম মজা লগা ফেমিলিৰ পৰা ছাপৰ্ট পুৰা মৰম দিব পুৰা ছাপৰ্ট দিব আৰু ৰঞ্জন ভাই আকৌ একবাৰ থেংক ইউ আৰু ৰঞ্জন ভাই একদম পুৰা থেংক ইউ অলপ বেছি হৈ গৈছে নেক্সট টাইম পৰা ইমান নকৰোঁ তো গাইজ লগ পাম নেক্সট ভিডিঅ'ত বাই 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 বাই